পোনপ্ৰথমে চবকে নমস্কাৰ জনাইছোঁ আৰু ৰুমটোত কেনেকুৱা কি হৈছে অলপমান ইগন'ৰ কৰি দিব দিয়ক। গতিকে মই অলপ জেংকে টেংকে বস্তুবিলাক থওক আৰু মই ভিডিঅ'টো বনোৱাৰ কাৰণটো হৈছে আৰু এয়া দেখছি মই কি ধুনীয়াকৈ ছবি এটা আঁকিছোঁ। এইটো হৈছে আমাৰ ডিচি মেম। ডিচি মেমক মই লগ কৰিব যাই আছোঁ। কেনেকৈ লগ কৰিম কেনেকৈ দিম গোটেইখিনি দেখাম। আৰু এয়া দেখছি মই গোটেই গাড়ী লৈ ৰেডি হৈ গৈছোঁ, বস্তু লৈ আঠখনো ল'লোঁ। আৰু এফালে মই মোক দেখছি না, মই হেলমেট পিন্ধি লৈছোঁ। আপোনালোকৰ পিন্ধি ল'ব, মানে হেলমেট গাড়ী চলিলে হেলমেট ল'বই। আৰু এতিয়া মই যাব আলছোঁ পূৰা ৰেডি একদম। আপোনালোকে বলক মোৰ লগত নাই কি। এতিয়া মই গৈ আছোঁ একদম মানে নলবাৰী কলেজলৈকে। আৰু ইয়াত মোক গোটেই হেল্প কৰিছিল আমাৰ নলবাৰী কলেজৰ প্ৰাক্তন জিয়াছ প্ৰবাল শৰ্মা। তেওঁ মোক ক'লাক কি ফোন কৰি পেলাই গোটেইখিনি জনালাক যে এনেকৈ কৰিম, তুমিও আহি যাবা। তো মোৰ এনেকৈ গিফ্ট হিচাপে, যিহেতু আমাৰ নলবাৰী ডিচি এজন নতুনকৈ জইনিং হৈছে, গতিকে আমি মৰম দিয়াটো ভাল। আৰু আহি আমি পালোঁ নলবাৰী কলেজৰ চৌক। আৰু আমি যদি চিধাই যাওঁ এইফালেদি গ'লে MNC পায়, আৰু এইফালে গ'লে নলবাৰী কলেজৰ মেইন গেট পায়, আৰু এইফালেদিও নলবাৰী কলেজৰ গেটে পায়, কিন্তু পিছফালে পাৰ্কিং কৰা জেগাটো যাব পাৰি। গতিকে বলক নেকি মোৰ লগতে যাই থাকোঁ, আপোনালোকেও বলক মোৰ লগত, ময়ো যাওঁ। আহি এয়া আমাৰ নলবাৰী কলেজৰ যিটো মেইন ৰাস্তা, সেই ৰাস্তাটোৱে পালোঁ। আৰু এফালে আমাৰ নলবাৰী কলেজৰ মেইন গেট। আৰু কলেজৰ ভিতৰত আমি সোমাম এতিয়া। এয়া দেখছি না কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। এইটো পৰিৱেশত আমিও পঢ়িছিলোঁ, কিন্তু আজি চলি অলপ কম আছে, ক্লাছ কৰি আছে। গতিকে মই প্ৰবালক ৰখি আছোঁ, প্ৰবালে একেলগে আহিব দিলাক। ৰখি ভাগাৰ লাগি গ'ল, আহিয়ে বনাই বেচেৰা। মই ৰখি আছোঁ একলা কলেজৰ ফালে চাই। আৰু গোটেই মাহান আহি পালাক। আহি পোৱাৰ পিছতে আমি ডিচি অফিচ পাম। আৰু ডিচি অফিচৰ মানে ৰাস্তাত আছিলোঁ। আৰু এয়া ডিচি অফিচৰ মেইন আমি চোতালত আছোঁ, মাজমজিয়াত আছোঁ বুলি ক'ব পাৰি। আৰু ইয়াতে প্ৰবালো আছে, যিটো ক'লা পিন্ধি আছিল ব্লেক কালাৰৰ, সেইটো প্ৰবাল। আৰু এফালে মই ফটোখন লৈ পূৰা আগবাঢ়ি আছোঁ গোটেই মাহাই। আৰু আগবাঢ়ি আছোঁ মানে ডিচি বাইদেউক লগ কৰিম, যিহেতু ৰখি আছোঁ আৰু ৰখিব লাগিবই। যিহেতু ব্যস্ততা থাকেই, যিহেতু ইমান ডাঙৰ মানুহ, গতিকে ব্যস্ততাটো থাকিবই। আৰু আমি ৰখি আমি ফাইনেলি লগ কৰিলোঁ। এয়া দেখছি ফটো, কিন্তু ভিডিঅ' কৰিব নহ'ল, কাৰণ ভিডিঅ' অলপমান ভাল নালাগেতো। যিমান যি নহওক ডাঙৰ মানুহৰ আগত ভিডিঅ' কৰাটো অলপ যিমান যি নহওক কিবা এটা ভাল নালাগে। আৰু যি কি নহওক ডিচি মেমৰ লগত কথা পাতি বহুত বেছিয়ে ভাল লাগিল। আৰু কি ক'ম আৰু বহুত মানে ভাল লাগিল। আৰু মানে এনেকুৱা নালাগে যে মানুহটো মানে ডাঙৰ মানুহ হিচাপে, মানে আমি যিমান ভাবোঁ যে মানুহবিলাক অলপ গম্ভীৰ এনেকুৱা, কিন্তু এনেকুৱা নহয় আমি ভাবাৰ দৰে। কিন্তু বহুত চিম্পুল হয় মানুহগৰাকী। বহুত ভাল লাগিল। আৰু চবেই এনেকৈ মিনি ব্লগ বনাই থাকে কাৰণে ময়ো বনালোঁ। আপোনালোকে ছাপোৰ্ট কৰিব আৰু গোটেইখিনি ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব। আৰু পিছত গ'লে যাতে এনেকুৱা ভিডিঅ' বনাব পাৰোঁ। আপোনালোকে যদি ছাপোৰ্ট নকৰে কোনে কৰিব। গতিকে আপোনালোকে ছাপোৰ্ট কৰি যাব, অলপ মিনি ব্লগ বনাব চেষ্টা কৰোঁ। আজিৰ কাৰণে বাই। পিছত লগ পাম একেলগে।